নমস্কাৰ সকলোকে দীপ ট্ৰেভেল এণ্ড টুৰ এই চেনেলটোলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আজি আমি গৈ আছোঁ ৰামচন্দ্ৰ আশ্ৰম। তো মানে ইয়াতে মনোবিশ্বাস আৰু ইয়াতে মানুহে কয় আৰু এটা এনেকুৱা শিল আছে যিটো শিলত মানে উঠি কিনে যদি কওঁ আমি কিবা এটা কওঁ তো সেই কথাখিনি ক'ৰবাত শুনা পায় আৰু। তো আহকচোন চাওক আমাৰ লগত ৰামচন্দ্ৰ আশ্ৰমখন কেনেকুৱা হয়। তো পৰিৱেশবোৰ বহুত ধুনীয়া আৰু মানে বহুত ধুনীয়া আৰু চৰাই চিৰিকটিৰ বহুত আৰু মানে কিবা এটা শব্দ আৰু কিবা বেলেগ আৰু ক'ব নোৱাৰা অনুভৱ। চবতছে ভাল কি লাগিছে জানেনে, এই আশ্ৰমখন না চাৰিওফালে মানে চাহপাত আৰু চাহপাতৰ বাগিচাদি ভৰ্তি হৈ আছে, চাৰিওফালে চাহপাত। এই যে চৰাইবোৰৰ মাত যে শুনি আছে, এইবোৰ মই কোনো এডিটিঙত লগে দিয়া নাই হা, এইবোৰ ৰিয়েলি হয়, সঁচাকৈ মাতি আছে চৰাইয়ে, সঁচা শব্দ এইবোৰ, সঁচা চাউণ্ড আৰু। কথা শুনিছিলোঁ এটা বোলে শিল আছে কিবা, ইয়াতে কথা পাতিলে ক'ৰবাত শুনা পায়, হয়নে? ক'ত আছে শিলটো? এই বাহিৰত যে আছে সেইটো? আচ্ছা আচ্ছা, ক'ত শুনা পায়? এইটো জবলপুৰত শুনা পাব, এই সিজন বাবা বহি আছে না, সি গোটাই জানিব কথাবিলাক। বাবাজন আছে আৰু এতিয়াও? বাবাজন আছে, সিজন আছিলে আচল গুৰুজন আছিলে সিজন। আচ্ছা আচ্ছা, তাক এতিয়া পাতি থৈ দিছে, সি এতিয়া গোটাই কথা ক'ব পাৰে তাতে। এতিয়া আমি কথা ক'লে তাতে শুনা পাব আৰু তেখেতে কথা কৈ খেলে তেওঁ গোটাই কথাখিনি তাতে সি জানি যাব ধ্যানত বহাৰ লগে লগে। আচ্ছা আচ্ছা। ওপৰতো মন্দিৰ আছে নেকি ইয়াতে? ওপৰত মন্দিৰ সেনেকে নাই, মুঠতে বালিৰ ঘৰ আছিল, বালি ৰাজাৰ। পূজা চূজা হয়নে ইয়াতে? ইয়াতে পূজা হয়, নৱমী চলে, ৰাতি 9 দিনেই কি 25 চনত যজ্ঞ হ'ব, 12 ৰাতি 12 দিন। আচ্ছা আচ্ছা, সেইগিলা তহঁতে তুলিব লাগে, তুলিলে অলপ ভাল হয়। আমিও সেইগিলাকে দেখাও অলপ চেষ্টা কৰি আছোঁ আৰু। চেষ্টা কৰিব লাগে, এনেকৈ মানুহগিলা সোমাব ঢুকালে তেতিয়া প্ৰচাৰ হ'ব অলপ। আৰু যিগিলা তাতে ৰাজাৰ আসন আছে, বালি ৰাজাৰ ডাঙৰ ডাঙৰ চেয়াৰ আছে, সেই চেয়াৰগিলা ওপৰত যাব পাৰি না মানুহ? একদম যাব পাৰি, বতৰত আহিব লাগিব, এতিয়া জংঘল হৈছে, আচ্ছা আচ্ছা। যাৱাখিনি কষ্ট। এইফালে আৰু বহুত কিবা কিবি ৰৈ গ'ল, আপোনালোকক দেখাব নোৱাৰিলোঁ, আমিও চাব নোৱাৰিলোঁ, কাৰণ বাৰিষাৰ সময় এতিয়া, ৰাস্তা পদূলিবোৰ বেয়া আৰু পুৰা জংঘল হৈ আছে। আহিম এবাৰ আৰু এই আশ্ৰমত দেখাম আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে ঘণ্টা বটনটো দবাই দিব। আৰু ৰামচন্দ্ৰ আশ্ৰমত কোনে কোনে আহিছা আৰু কিবা যদি জানা ইয়াৰ বিষয়ে কমেণ্ট কৰি জনাবাচোন। লগতে যদি আহাও নাই, আহি চাব একবাৰ কেনেকুৱা মানে পৰিৱেশ আৰু।